বিয়া বুলি ক'লে এটা বেলেগ অনুভূতি, এক সুন্দৰ চিন্তাধাৰা, এক সুন্দৰ অনুভূতি আৰু এখন বেলেগ ঘৰ, বেলেগ এটা পৰিৱেশ, বেলেগ মানুহ, বেলেগ এখন ঠাই। আৰু এইফালে আমি বিয়া মানে কইনা আনিবলৈ বুলি ওলাইছোঁ, সকলোৱে ৰেডি হৈ ওলাইছোঁ আৰু বহুত কেইখন গাড়ী ওলাইছে। আৰু এইফালে কইনাৰ ঘৰ পাওঁ হওঁতে আমাৰ ল'ৰাসকলে বম ফুটাইছে, মানে কইনা ঘৰক জনাইছে যে আমি আহি পালোঁ বুলি। এইফালে কইনাৰ ঘৰ পালোঁ আৰু আমি বহুতখিনি মানুহে কইনা আনিবলৈ বুলিও গৈছিলোঁ, সেয়েহে বহুত বেছিয়ে ভিৰ হৈছে। আৰু এইফালে দৰাক যিহেতু গেটতে ধৰিছে, মানে গেট ধৰা পৰ্বটো কৰিছে আৰু দৰাক ইফালে ধৰি ৰাখিছে আৰু আমি ছাইডেদি ধুনীয়াকৈ ভিতৰৰ ফালে সোমাই আহিলোঁ, যিহেতু আমাৰ আৰু ইয়াতে কাম নাই। আৰু ইফালে ভিতৰত সোমাই আহি আমি বহি আছোঁ আৰু তাৰপিছতে আমাক ভাত খাবলৈ বুলি মাতি নিলে। আৰু কইনাৰ ঘৰৰ মানুহ বৰ দুখীয়া বুলি ক'লেও যেন ভুল নহ'ব, সেয়েহে আমাক যেনেকৈ যি খাব দিলে তেনেকৈ খাই আমি ধুনীয়াকৈ আকৌ বহি থাকিলোঁ। এইফালে কইনাজনীক সকলো বস্তু বাহানি দিয়া হৈ আছে, মানে সোণা গহনা, কাপোৰ কানি, সকলো ধৰণৰ বস্তুবিলাক আমাৰ বিয়াৰ দিনাখনেই দি দিয়া হয়। এইফালে নাকফুলিটো যেন পিন্ধোৱা হৈ আছে আৰু আমাৰ বিয়াৰ মেইন পাৰ্ট হৈছে নাকফুলি, কাৰণ নাকফুলিটো আমাৰ বিয়াত দিবই লাগিব আৰু নাকফুলিটো দিয়াৰ পিছতহে কবুল বুলি ক'বলৈ দিয়া হয়। আৰু এই সকলোখিনি পিন্ধোৱা উৰোৱা কৰাৰ পিছত ধুনীয়াকৈ কবুল বুলি ক'লে। আৰু ইমানখিনি ভিডিঅ' আৰু কৰি থাকিবলৈ হোৱা নাই, কাৰণ ইমান মানুহৰ ভিৰত ইমান আৰু ভিডিঅ' তুলি থাকিবলৈ নহয় দিয়কচোন। গতিকে যিখিনি সৰু সৰুকৈ আছে সকলোখিনি মই আপোনালোকৰ ওচৰত ধুনীয়াকৈ উপস্থাপন কৰিছোঁ। আৰু কইনাজনীক লৈ আহিলোঁ। এইফালে পিছদিনাখন ল'ৰা ঘৰৰ ধুনীয়া এটা পৰিৱেশ, মানে ৰিচিপশ্যন পাৰ্টি, সকলো ল'ৰাই কামে কাজে লাগিছে। গাঁৱৰ এটা ভাল লগা পৰিৱেশ হৈছে। গাঁৱৰ ল'ৰাখিনিয়ে সৰু সুৰা কামবোৰত বহুত ধুনীয়াকৈ হাত মানে বাতি দিয়ে, বেলেগ এক্সট্ৰাকৈ আৰু সৰু সুৰা কামৰ কাৰণে মানুহ মাতি আনিব লগা নহয়। গাঁৱৰ ল'ৰাখিনিয়ে ধুনীয়াকৈ কামখিনি নিয়াৰিকৈ কৰি দিয়ে। এইফালে এওঁলোক দুজন হৈছে জক্কৰ সাজি আহিছে, মানে বিয়াখনত আৰু অলপ মজেদাৰ কৰিবৰ কাৰণে এওঁলোকে মানে আহিছে। গতিকে এওঁলোকক পাই আৰু বেছিয়ে ভাল লাগিল, বিয়াখন যেন আৰু অলপ বেছি ভাল লগা এটা স্মৃতি হৈ ৰ'ল। আৰু এইফালে সকলোৱে ডান্স কৰি আছে, কাৰণ আজি যিটো ৰিচিপশ্যন, আজি শেষ বুলি ক'লেও ভুল নহ'ব বিয়াৰ। আৰু সেয়েহে সকলোৱে গা চা ধোৱাৰ আগতে, ৰিচিপশ্যন আৰম্ভ হোৱাৰ আগতে অলপ ৰং ধেমালি কৰিছে, নাচ গান কৰিছে। এইফালে আকৌ সকলোৱে ৰিচিপশ্যনৰ কাৰণে ৰভা তলিখন ধুনীয়াকৈ সজাইছে, কোনোবাই বেলুন ফুলাইছে, কোনোবাই ফুল লগাইছে, যাৰ যেনেকুৱা কাম তেওঁলোকে সেনেকৈ ধুনীয়াকৈ কামবিলাক নিয়াৰিকৈ কৰিছে। আৰু সঁচাকৈ পৰিৱেশবিলাক দেখিলে ভাল লাগে। গাঁৱৰ পৰিৱেশটোৱে এটা বেলেগ ধৰণৰ ধুনীয়া এটা পৰিৱেশ। এইফালে আমি এতিয়া গা ধুবলৈ গৈছিলোঁ আৰু এইফালে আহি দেখোঁ যে কইনা পূৰা ৰেডি। আৰু আমাৰ কইনাজনীক কেনেকুৱা লাগিছে জনাব, লগতে মোক কেনেকুৱা লাগিছে সেইটো আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকেতো আগতেও জনাইছে বাৰু মোক কেনেকুৱা লাগিছে মোৰ লুকছটো। আৰু ইমান বেছি মেকআপ কৰা নাছিলোঁ আৰু বহুত বেছি মেকআপ কৰিবলৈও নাজানো দিয়কচোন। যিখিনি কৰিছোঁ, যিখিনি পাৰিছোঁ সেইখিনিয়ে। আৰু মোৰ মেকআপটো মোৰ ভণ্টিয়ে কৰি দিছিলে। আৰু এইফালে পূৰা ধামাকা ৰিচিপশ্যন চলি আছে, চাৰিওফালে পূৰা মানুহ ভৰ্তি, যেন থিয় হ'বলৈও জাগা নাই, এনেকুৱা এটা পৰিৱেশ হৈছিলে গধূলিৰ সময়খিনি। আৰু ময়ো আহি কইনাৰ ওচৰতে বহি ল'লোঁ, কাৰণ কইনাজনী অকলে বহি আছিলে। আৰু সঁচাকৈ বিয়া বুলি ক'লে এটা বেলেগ অনুভূতি, যিমান ভাল লাগে সিমানেই দুখ লাগে। আমাৰ কইনাজনীও কিন্তু বহুত কান্দিছে, আপোনালোকে দেখিছে নিশ্চয়। আৰু আজি ৰিচিপশ্যন, তাইকো মই বহুত কিবাকিবি কথা পাতি হাহুৱাই আছিলোঁ। আৰু যিখিনি পাৰিছোঁ সেইখিনি আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো উপস্থাপন কৰিলোঁ। চাই কেনে কেনেকুৱা লাগিলে জনাব। আৰু এইফালে কইনাজনীক লৈ ভাত পানী খাই আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই।